এতিয়া আমি জানিম নাম্বাৰ। নাম্বাৰ মানে হৈছে বচন। অসমীয়াত একবচন আৰু বহুবচন। একবচন হৈছে এটাক বুজালে একবচন আৰু এটাতকৈ বেছি বুজালে বহুবচন বুলি কোৱা হয়। আৰু ইংৰাজীত এটাক বুজালে ছিংগুলাৰ নাম্বাৰ আৰু এটাতকৈ বেছি বুজালে প্লুৰেল নাম্বাৰ বুলি কোৱা হয়। যেনে ওপৰৰ বাক্যটোত মই লিখিছোঁ নম্বৰ 1, দিছ ইজ এ বুক। এইটো এটা কিতাপ। এতিয়া যদি ইয়াত দুটা কিতাপ থাকে তেতিয়াহ'লে আমি কেনেকৈ ক'ব লাগিব দেয়াৰ আৰ 2 বুকছ। ইয়াত দুটা কিতাপ আৰু বুকছ শব্দটোৰ পিছত এছ এটা হি যোগ হৈছে। গতিকে অসমীয়া বাক্যবিলাকত বুৰ, হত আদি যোগ কৰি বহুবচন কৰা হয় আৰু ইংৰাজীত এছ বা ই এছ যোগ কৰি ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰ কৰা হয়, একবচনৰ পৰা বহুবচন কৰা হয়। মই তলত লিখিছোঁ নম্বৰ 1 ছিংগুলাৰ নাম্বাৰ একবচন আৰু নম্বৰ 2 প্লুৰেল নাম্বাৰ বহুবচন। যেনে বেগ, বেগ এটা বেগৰ কথা কৈছে, ইফালে লিখিছোঁ বেগছ। দুটাকৈ অধিক আছে ইয়াত। তলত লিখিছোঁ বুক, ইয়াত এটা কিতাপৰ কথা কৈছে আৰু ইফালে মই লিখিছোঁ বুকছ, ইয়াত এটাতকৈ বেছি কিতাপৰ কথা বুজাইছে। এতিয়া আমি আৰু কিছুমান চাম। নম্বৰ 1 ছিংগুলাৰ নাউনৰ শেষত সাধাৰণতে এছ যোগ কৰি প্লুৰেল কৰা হয়। ছিংগুলাৰ আৰু ইফালে আছে প্লুৰেল। কেট এটা মেকুৰীৰ কথা কৈছে আৰু ইফালে আছে কেটছ, এটাতকৈ বেছি বুজাইছে। ইফালে আছে কাউ, ইফালে আছে প্লুৰেলৰ তলত আছে কাউজ, মানে এটা গাই গৰু আৰু এটাতকৈ বেছি গাই গৰু বুজাইছে। ইক এটা কণী, ইক্স এটাতকৈ বেছি কণী। পেন এটা কলম, পেন্টছ এটাতকৈ অধিক কলম বুজাইছে। গতিকে এনেকৈ ছিংগুলাৰ নাউনৰ শেষত সাধাৰণতে এছ যোগ কৰি প্লুৰেল কৰা হয়, একবচনৰ পৰা বহুবচন কৰা হয়।